তো হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল। মই চফিকুলৰ আপোনালোক চাই আছে ক্ৰেজি আছে ব্লগাৰ যে ইউটিউব চেনেল এটি অন্যতম ব্লগ। তো গাইজ এটা কথা হ'ল, মানে ইমান দিন ভিডিঅ' দিব পৰা নাই। আজি প্ৰায় 10 দিন পিছত ভিডিঅ' বনাই আছোঁ, কাৰণ এটা সমস্যা আৰু আছিলে, সেইকাৰণে মানে ইমান দিন ভিডিঅ' দিব পৰা নাই। আজি প্ৰায় 10 দিন পিছত ভিডিঅ' বনাই আছোঁ। গাইজ কি খবৰ আপোনালোকৰ? প্লিজ সকলোৱে কমেণ্ট কৰি জনাব। মানে কথা হ'ল, আজিৰ ব্লগত আপোনালোকক মই কেইটামান কুৱেশ্যন কৰিব ক'ম। আজিৰ ভিডিঅ'টো লৈ আহিছোঁ Q&A কুৱেশ্যনৰ কাৰণে। আপোনালোকে আজিৰ ব্লগত যোনে যি কমেণ্ট কৰিব সেইটো কমেণ্টৰ উত্তৰ পাব। আজি হ'ল বৃহস্পতিবাৰ, তো বৃহস্পতিবাৰে আজি এই ব্লগটো বনাই আছোঁ। অহা বৃহস্পতিবাৰে আপোনালোকে সকলোৱে যি যি কমেণ্ট কৰিব সেইটো কমেণ্টৰ উত্তৰ আপোনালোকে পাব। মই আৰু এটা ব্লগ বনাই আপোনালোকক সেই কুৱেশ্যনৰ এনচাৰখিনি মই দিম আপোনালোকক বাৰু। তো আজিৰ ভিডিঅ'টোত আপোনালোকে যিসকলে কমেণ্ট কৰিব সকলোৰে মই কমেণ্টখিনি ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। কি হ'ল জানে, মানে আজিৰ ভিডিঅ'টো বনোৱাৰ এটা উদ্দেশ্য, আপোনালোকে যিসকলে Q&A কুৱেশ্যন আপোনালোকে কৰিব সকলোৰে কুৱেশ্যন মই এটা নেক্সট ব্লগত মই বনাই আপোনালোকক দিবলৈ চেষ্টা কৰিম। কুৱেশ্যনৰ এনচাৰখিনি মই দিম বাৰু। আপোনালোকে যি কুৱেশ্যন কৰিব তাৰে মই কুৱেশ্যনৰ ৰিপ্লাইখিনি দিম। মই নেক্সট এটা ব্লগ বনাই আপোনালোকক দি দিম বাৰু। মানে মই সময় বৰ্তমান নোপোৱা হৈ গ'লোঁ, কাৰণ বৰ্তমান স্কুলৰ মানে আমাৰ যিখন স্কুল কলেজ হ'ব বা কলেজ চলিব, মানে কলেজৰ মানে GS হৈ গ'লে মানে বহুত এটা ৰিস্ক বা বহুত এটা ধৰি লওক মানে কিবা বহুতখিনি দায়িত্ব পৰি যায় নহয় GSৰ ওপৰত। সেইকাৰণে মানে স্কুলত GS থকা অৱস্থাত মানে অলপ মানে সময়খিনি অলপ কম পাওঁ মই, সেইকাৰণে মানে ব্লগ বনাবলৈ মানে সময় নাপাওঁ। তো গাইজ চাওক, ৰাতিপুৱা উঠোতে বৰ্তমান ঠাণ্ডা দিন, মই 6 বজাত টোপনিৰ পৰা উঠাৰ পিছত মই ডাইৰেক্ট ৰেডি চেডি হওঁ, গা পা ধুই খাই বৈ যি কৰিব লাগে আৰু কৰোঁ। পিছত তাৰ পৰা স্কুল যাব লাগে 8:25 বা 30, 8:30 বজাত স্কুলত যাওঁ। স্কুলত গৈ পিছত আমাৰ ক্লাছ কৰিব লাগে। সেই ক্লাছ কৰাৰ পিছত স্কুল ছুটি দিয়ে 2:30 বা 3টা বাজি যায়। 3টাত ছুটি দিয়াৰ পিছত আমি ঘৰলৈ আহোঁতে মানে মই ঘৰলৈ আহোঁতে ধৰি লওক 3:30 বা 4টা কেতিয়াবা বাজি যায়, বা অলপ আগতে পাই যাওঁ, কাৰণ অলপ ৰাস্তাত দোকান সন্মুখত লগৰীয়াসকলৰ লগত অলপ মানে কথা বতৰা পাতোঁ। আহি ভাত চাত খাই পিছত মানে আৰু সময় নাপাওঁ মানে ব্লগ বনাবলৈ বা যিকোনো ভিডিঅ' বনাবলৈ মানে সময় নাপাওঁ। আৰু মোৰ লগত আছে এনাজুল। সেই এনাজুলৰ চেনেলো মানে তেখেতে মানে তেওঁ মানে মানুহৰ কাৰণে মানে ব্লগ বা যিকোনো ভিডিঅ' বনাব নোৱাৰে, কাৰণ ব্লগটো বেছিভাগ নবনায় ন, সিটো বেলেগ চিনেমা শ্বুট কৰে বা কিবা কিবি শ্বুট কৰে। সি মানে মানুহৰ কাৰণে ভিডিঅ' বনোৱা মানে বন্ধ কৰি দিলে। বৰ্তমান শ্বৰ্ট ভিডিঅ' এৰি আছে, মানে তেনেকুৱা মোৰো হৈ গ'ল। মানে ভিডিঅ'টো মানে কি হ'ল, মানে সময়ৰ কাৰণে মই আজিকালি ভিডিঅ'টো বনাবলৈ মানে সময় নাপাওঁ। কাৰণ পিছত আজি ভাবিলোঁ যে আজি স্কুলটো অলপ যদি জল্দিকৈ ছুটি দিছে, তো ঘৰত গৈ খাই বৈ তেনেহ'লে এটা সৰু সুৰা Q&A কুৱেশ্যনৰ কাৰণে এটা ব্লগ বনাই দিওঁ, যাতে মোৰ দৰ্শকে সকলোৱে মোক যি কুৱেশ্যন আছে কুৱেশ্যন কৰিব পাৰে, যাতে কুৱেশ্যন কৰি মোৰ খবৰ পাতি বা যিখিনি মানে কুৱেশ্যন কৰিব মানে সেইখিনি যাতে মই তেখেতক উত্তৰ দিব পাৰোঁ। আপোনালোকে যোনে যি কুৱেশ্যন কৰিব তেখেতৰ মানে সকলোৰে মই উত্তৰ দিবলৈ চেষ্টা কৰিম, কাৰণ আপোনালোকে যদি মোক ইমান ভাল পোৱা দি আছে তেনেহ'লে আপোনালোকৰ লগত অলপ কথা বতৰা হ'লে মানে অলপ মোৰ ভাল লাগিব। আহিব পিছত মানে ওলালোঁ আৰু যে 2-3 মিনিটৰ মানে কিবা এটা ব্লগ বনাই দিওঁ মোৰ দৰ্শকলৈ, যাতে মোক কিবা কুৱেশ্যন কৰিব পাৰে আৰু কুৱেশ্যনৰ এনচাৰখিনি দৰ্শকে পায়। আপোনালোকে যি কুৱেশ্যন কৰিব সেই কুৱেশ্যনৰ এনচাৰ দিবলৈ মই চেষ্টা কৰিম যিমান পাৰোঁ। তো পিছত খাই বোৱাৰ পিছত মানে ভাবিলোঁ ব্লগ যদি এটা বনাওঁ তেনেহ'লে ব্লগ আমাৰ পুখুৰী পাৰলৈ যোৱাৰ পিছত মই মানে খাই বৈ এয়া পুখুৰী পাৰত আহি গ'লোঁ। পিছফালে যিখন পুখুৰী চাই আছে সেইখন পুখুৰী আমাৰ নিজৰে পুখুৰী হয়। তো সেই পুখুৰী পাৰত আহি গ'লোঁ, আৰু এইটো পুখুৰী যিখন সেইটো মোৰ খুৰাৰ হয়, মানে আমাৰ খুৰা হয়, তো সিহঁতৰ হয়। তো সেইকাৰণে মানে পুখুৰী পাৰত আহিছোঁ আৰু মানে এটা ব্লগ চগ বনাবলৈ, আপোনালোকৰ খবৰ বাৰ্তা ল'বলৈ। আপোনালোকে মানে গাইজ আগতে যি ভিডিঅ' মই বনাই এৰিছোঁ সিহঁতৰ সেই ভিডিঅ'খিনি চাব আৰু ভিডিঅ'ৰ তলত কমেণ্ট কৰিব যি পাৰে। আৰু আপোনালোকে যিসকলে মোৰ চেনেলত নতুন হয় তেনেহ'লে আপোনালোকে প্লিজ সকলোৱে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আৰু সকলোৰে মানে আশাবাদী মই, যাতে আপোনালোকে সকলোৱে মোৰ চেনেলত প্লিজ ভিডিঅ'ত লাইক কমেণ্ট শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰে, সেইবাবে আপোনালোকক মই অনুৰোধ জনাইছোঁ। আৰু শেহতীয়াকৈ আকৌ কৈ দিওঁ, আপোনালোকে যিসকলে যি কুৱেশ্যন কৰিব, আজি বৃহস্পতিবাৰ, অহা বৃহস্পতিবাৰে আপোনালোকক মই Q&A কুৱেশ্যনৰ যোনে আজিৰ এই ব্লগত যোনে যি কুৱেশ্যন কৰিব সেই কুৱেশ্যনৰ এনচাৰখিনি মই নেক্সট ব্লগত বৃহস্পতিবাৰে নেক্সট এটা ব্লগ বনাই আপোনালোকক দিবলৈ চেষ্টা কৰিম। আৰু প্লিজ সকলোৱে কিবা কুৱেশ্যন থাকিলে মোক সুধিব, মই আপোনালোকক দিবলৈ চেষ্টা কৰিম। তো আজিৰ ভিডিঅ' ইমানতে আছিল, তো আজিৰ কাৰণে বাই।